Hey dosto, welcome to my YouTube channel Dimpu's blog. নহয় Dimpu's blog নহয়, welcome to my YouTube channel rakibul টেক আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। তো আজি আমি আলোচনা কৰিম আমাৰ সকলোৰে মৰমৰ ডিম্পু বৰুৱাৰ প্ৰথমটো ফেসবুক ফটোটোৰ ওপৰত, যে এই ফেসবুক ফটোটোৰ ওপৰত কেনেকুৱা ধৰণৰ কমেন্ট আহিছিল আৰু কেনেকুৱা ধৰণৰ এতিয়ালৈকে কমেন্ট আহি আছে। তো আমি আজি কথা পাতিম এইটো ফটোৰ ওপৰত, যে আমাৰ মৰমৰ ডিম্পু বৰুৱাৰ এইটো হল ফেসবুকত দিয়া প্ৰথমটো ফটো। তো ইয়াত লিখা আছে যে 5-8 বছৰ আগৰ ফটো। তো সকলোৱে কমেন্টছ মাৰি আছে মোৰ, আৰু তেনেকৈ গম পালো এই ফটোটো হৈছে মোৰ ফেসবুক জগতত দিয়া প্ৰথম ফটো 2010 চনত। তো আমি এইটো ফটোৰ ওপৰত অলপ ৰিসাৰ্চ মানে আৰু ইয়াত দিয়া কমেন্টছ বিলাক পঢ়িম, ফানি কমেন্টছ আৰু বহুত ভাল লগা কমেন্টছ। তো আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাই থাকক। তো আপুনি যদি মোৰ চেনেলত নতুন তেনেহলে এতিয়াই তলত থকা লাল সাবস্ক্ৰাইব বাটনটি টিপি সাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষত থকা ঘণ্টাটো বজাই দিব, কিয়নো মই এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং ভিডিঅ' লৈ আহিম। তো এতিয়া বলক আমি ইয়াৰ কমেন্টছ বিলাক চাওঁ। তো প্ৰথমে কমেন্টছ কৰিছে আদিত্য বৰা। 1987 চনত ইংৰাজে এই আলোকচিত্ৰখন দেখিয়ে ভাৰত এৰি গৈছিল। তো ইয়াত 93টা লাইক বা হাহা এনেকুৱা ধৰণৰ আহিছে। তো আমি ইণ্টাৰেষ্টিং কেইটামান কমেন্টছ পঢ়িম। তো আপোনালোকে ভিডিঅ'টো পজ কৰিও কমেন্টছ বিলাক পঢ়িব পাৰে। আৰু আঞ্জন শৰ্মা, মন আলোকিত কৰা ছবি। মই সাধাৰণতে সকলোকে কমেন্ট নকৰোঁ, যদিও এইখন ফটো সৌন্দৰ্য দেখি কমেন্ট দিবলৈ বাধ্য হৈছোঁ। এতিয়া আপোনাৰ কমেন্ট কৰি ভাল পোৱা ল'ৰাটো ক'ত উঠা ফটো এইটো? খুব ভাল কমেন্ট। किसको पता था ये लड़का एक दिन सबके दिल में घुस जाएगा? यस। বহু সময় প্ৰস্ৰাৱ নকৰা কেঁচুৱা একে জোটকাতে মুটুৱাব পৰা ক্ষমতা আছে ফটোখনৰ। তো এইটোত মই এটা 6 ইয়াৰ আগত নলবাৰীৰ দেখা যেন লাগিছে ল'ৰাটোক। এইখন এখন ঔষধি গুণযুক্ত ফটো। ইয়াক কেৱল লাইক কমেন্ট কৰিয়েই নথব, পাৰিলে ৰাইজৰ মাজত বিলাই দিয়ক। লোকবিশ্বাস মতে এই ফটো ঘৰৰ দক্ষিণ দিশৰ বেৰত ওলমাই ৰাখিলে কৰোনা ভাইৰাছৰ পৰা হাত সাৰিব পাৰি।
ভাইটি নাথ হিরো ডিম্পু দা ये चांद सा रोशन चेहरा जुल्फों का रंग सुनहरा ये जिलिसी नीली आंखें कोई राज है इनमें गहरा तारीफ करो क्या उसकी जिसने तुम्हें बनाया এইটো কি ভাষা আপোনালোকে কমেন্ট কৰি কওকচোন মোৰ দাদা আপুনি মুংলা হেন লগা আছিল বেয়া নাপাব দে মিছা কলে কিডাল হ'ব সঁচাকৈ তোমাক ভাল লাগিছে ময়ো কৈছো আৰু আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে এটা লাইক কৰি দিয়ক আৰু যদি বেয়া পালে তেনেহ'লে ডিসলাইক মাৰি দিয়ক তো আজিলৈ ভিডিঅ'টো ইমানেই যদি আপুনি মোৰ চেনেলত নতুন তেনেহ'লে এতিয়া তলত থকা লাল সাবস্ক্ৰাইব বাটনটো টিপি সাবস্ক্ৰাইব কৰি দিয়ক কিয়নো অতি সোনকালেই সুদূৰ আমেৰিকাৰ পৰা সিলভাৰ প্লে বাটনটো আহি আছে